মৰ্নিং মোৰ চেনেলটোলৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া গা পা ধুই মেলি আহিলোঁ, মন্দিৰতো চাকি জ্বলাই আহিলোঁ আৰু এতিয়া পাকঘৰলৈ যাওঁ। আপোনালোকেও দেখুৱাই যাম মই এতিয়া আজি কি বনাওঁ, গতিকে ব'লক। মই কাটি থৈছিলোঁ ৰঙালাও, আলু, জিকা, চয়াবিন, বুট কেইটামানো আছিলে দি দিছিলোঁ। এনেকৈ বনাম আজি, ৰুটিৰ লগত খাই ভাল লাগিব। গতিকে মই কেৰাহীত তেল দি ল'লোঁ। এতিয়া মই ভাজিখিনি বনাই লওঁ। আনফালে ল'ৰাক মাহীয়েকে লৈ আছে। কি কৰিছা মুখখন? আৰু আনফালে বায়ে এইফালে পাপৰ ভাজিছে চাহৰ লগত খাবলৈ। মই ৰুটি বনাই মেলি খাই মেলি আজৰি হ'লোঁ আৰু নাৰিকলটো কালিও ৰুকিলোঁ, পৰহিও দেখুৱালোঁ, একো কৰা হোৱাই নাই, ফ্ৰিজতে থৈ দিছিলোঁ। এতিয়া ভাবিছোঁ লাডুকেইটা বনাওঁ, নহ'লে নাৰিকলখিনি বেয়াই হৈ যাব। সেইকাৰণে এতিয়া মই লাডুকেইটা বনাই লওঁ আৰু আপোনালোককো দেখুৱাই যাম, সকলোৱে চাই যাব। মই আজি চেনি দি নবনাওঁ, গুড় দি বনাম। গুড় দিলে খাই বেছি ভাল লাগে। মই ল'ৰা অন্নপ্ৰসন্নত খুৰী এজনীয়ে বনাই দিছিলে, বহুত টেষ্টি হৈছিলে, ভাগতহে নপৰিলে বেছিকৈ। সেইকাৰণে ভাবিছোঁ এতিয়া নিজেই কেইটামান বনাই চেষ্টা কৰোঁ, গুড় দি এতিয়া মই নাৰিকলখিনি লৈ লৈছোঁ আৰু লগতে লৈছোঁ মই গুড়। ইয়াত মই গুড়খিনি জোখ কৰি নিদিওঁ, মোৰ যিমানখিনি প্ৰয়োজন হয় মই সিমানখিনিয়ে দিম। কাৰণ গুড়টো যিহেতু লেতেকা, সেইকাৰণে মই আন্তাজমতে লৈ পেলাই এনেকৈ ভালদৰে সানি ল'ম। এতিয়া মই চচ এটা বহাই দিছোঁ। কেৰাহীটো বনাওঁ, কিন্তু আজি ভাবিছোঁ চচটোতে বনাওঁ। ইয়াতে মই এতিয়া গুড় সানি থোৱা নাৰিকলখিনি দি দিম। এতিয়া দি দিছোঁ মই, তাৰপাছত ভালদৰে লৰাই থাকিম। গুড়খিনি যিহেতু বেছি লিকটীয়া নিচিনা আছিলে, সেইকাৰণে ভালকৈ সানিব নোৱাৰিলোঁ। যিমানখিনি পাৰোঁ সানি পেলাই মই দি দিছোঁ, কাৰণ গলিলে গোটেইখিনি মিলিয়ে যাব। লৰাই আছোঁ, গুড়টো যিহেতু গলিব লাগিব, গলি পেলাই ভালদৰে নাৰিকলখিনিৰ লগত মিলি যাব লাগিব। গুড়খিনি গলিবলৈ আৰম্ভ কৰিছেই। গুড়খিনি গোটা গোটা আছিলে কাৰণে মই হেতাখনে ভাঙি দিছোঁ, তেতিয়া ভালদৰে আৰু গলি যাব। গুড়খিনি সম্পূৰ্ণভাৱে গলি গ'ল। বগা বগা যে দেখিছে, সেইখিনি নাৰিকলৰ 2 এটুকুৰা নাৰিকল পিছা যোৱা নাছিলে। আৰু এতিয়া মই ইয়াতে দি দিম কাজু আৰু আলমণ্ড। এইটো অপশ্যনেল হয়, নিদিলেও কোনো কথা নাই। মোৰ ওচৰত যিহেতু আছিলে, মই সেইকাৰণে দি দিছোঁ। আৰু এতিয়া ভালদৰে লৰাই থাকিম শুকাই নোযোৱালৈকে। শুকাবলৈ আৰম্ভ কৰিছেই আৰু অলপ ভাজিলেই ভালদৰে শুকাই যাব। আৰু ইয়াতে মই এতিয়া 2 চামুচ ঘিউ দি দিছোঁ। গুড়ৰ এটা গোন্ধ থাকে, গলি গ'লে গোন্ধ এটা ওলায়, গোন্ধটো যাবৰ কাৰণে মই ঘিউ 2 চামুচ দি দিছোঁ। এতিয়া ভালদৰে আকৌ গোটেইখিনি লৰাই দিম। ঘিউ আৰু ইয়াতে আৰু অকণ দি দিছোঁ, আৰু এইখিনি এতিয়া নমাব পৰা হৈছে, ভালদৰে শুকাই গ'ল। এতিয়া মই ডিছ এখনতে ভালদৰে এইখিনি কাঢ়ি মই এটা এটাকৈ লাডু বনাম। মই কাঁহী এখনত উলিয়াই লৈছোঁ আৰু 2-3টামান বনাই হৈছিলে নে নাই মই চাই লৈছিলোঁ। এতিয়া এটা এটাকৈ লাডু বনাই আছোঁ। সম্পূৰ্ণভাৱে বনোৱা হোৱাৰ পিছত মই আপোনালোকক আকৌ দেখুৱাই যাম। মোৰ লাডু বনোৱা হৈ গ'ল। দেখাহে ক'লা ক'লা লাগিছে, কিন্তু টেষ্টটো বহুত ধুনীয়া আহিছে। ঘিউ দি দিলে ভালেই লাগে খাই, সেইকাৰণে মই ঘিউ 2 চামুচমান মই দি দিলোঁ ঘিউ। লাডু বনাই হ'ল যেতিয়া, আৰু এতিয়া মই ল'ৰাক গাটো জলদি ধুৱাই লওঁ। আনফালে তাক মই আজি দুপৰীয়া আপেল দিম বুলি ভাবিছোঁ। চচটোত এনেকৈ গৰম পানী বহাই লৈছোঁ আৰু মই এটা আপেল লৈছোঁ। এতিয়া চচটোত আপেলটো দি দিছোঁ পানীখিনিত সিজিবলৈ।
এতিয়া দুপৰীয়াৰ ভাত বনাব হ'ল। এয়া কংকনদাই মাংসৰ কাৰণে পিঁয়াজ আলু কাটি আছে আৰু জুমনে আদা নহৰু থেতেলিয়াই আছে আৰু মই বেঙেনা কাটি থলোঁ আৰু মাছৰ জোল বনাইছে বৌয়ে, মাছ বিলাহী এনেকৈ দি পেলাই। এয়া কালি নিজৰ বাৰ্থডে আছিলে, সেইকাৰণে ঠিকছে কেক লৈ পেলাই এয়া খাই আছে। এইফালে বায়েও। মই এতিয়া দুপৰীয়া ভাত খাবলৈ লৈছোঁ, বাকীসকলে খাই আছে। ল'ৰাক খোৱালৰ কাৰণে মোৰ অলপ দেৰিয়ে হ'ল। এয়া আজি ভাতৰ লগত আছে জিকা, আলু, বিলাহী, মাছ, তেনেকৈ এখন চব্জি আৰু ৰাতিপুৱাৰ ভাজি অলপ আছিলে। এয়া ভাজিখিনিও গৰমাই পেলাই অকণ অকণ খাই দিছোঁ আৰু নেমু আছে, পিঁয়াজ আছে আৰু বাকীখিনিয়ে মাংস আছে যিহেতু তেওঁলোকে মাংস সৈতেই খাইছে। মই আৰু বৌয়ে নেখাওঁ কাৰণে এনেকৈ আমি মাছৰ লগতেই খাইছোঁ। হাই ফ্ৰেণ্ডছ, দুপৰীয়া ভাত পানী খাই মই অলপ ৰেষ্ট ল'লোঁ আৰু এয়া মোৰ ভাইটি আহিছে অলপ আগতে। তাক ল'ৰাক লৈ আছে সি। সন্মুখৰ ঘৰৰ দাদাটোৱে মোক গুটি কেইটামান দিছিলে, এয়া গোমধানৰ গুটি। কৈছিলে তুমি বাৰীতে এনেকৈ ৰুই দিবা কটাৰী এখনে এনেকৈ মাটিখিনি খানি খানি। আমাৰ যিহেতু বাৰীত মোৰ শহুৰ দেউতা থাকোঁতে বহুত খেতি কৰিছিলে, আমি ঘৰৰে শাক পাচলি বেছিভাগ আমি ঘৰৰে খাওঁ। কিন্তু এতিয়া দেউতা নাই আৰু চোতালখনো ল'ৰাৰ নপাখনত চাফা কৰা বহুত ধুনীয়াই হৈ আছিলে বাৰীখন। সেইকাৰণে মই ভাবিলোঁ হয় ৰুই দিওঁ, হ'লে খাব পাৰিম। গতিকে মই খন্তি এখন আছিলে, কিন্তু খন্তিখন মই বিচাৰি নাপালোঁ, মানুহজনে ক'ত থৈ গ'ল। সেইকাৰণে মই কটাৰীখনেই লৈছোঁ। কটাৰীখনে মই অলপ অলপকৈ খানি পেলাই এটা এটা তাত দি পেলাই মই তাত অকণ ভণ্টিয়ে পানী দি দিছে। গতিকে আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ, দেখুৱাই দিলোঁ। গতিকে চাই যাব মই কেনেকৈনো মই ৰুওঁ। এয়া মই প্ৰথমে মাটিখিনি এনেকৈ কটাৰীখনে খানি লৈছোঁ। মাটিখিনি ইমান ভাল নহয়, আগতে এয়া আদা দিয়া আছিলে, কিন্তু এনেই ৰুই থওঁ, হ'লে হ'ব নহ'লে নাই আৰু। জীৱনত এনেকৈ প্ৰথমবাৰ এনেকৈ গুটি লগাইছোঁ চাগে, আগে পিছে মই কেতিয়াও এনেকৈ ৰুই পোৱা নাই। এনেকৈ এইটো দি দিছোঁ, তাৰ ওপৰতে মোক দাদাজনে যেনেকৈ শিকাই দিছিলে মই তেনেকৈয়ে ৰুইছোঁ। হয় নে নহয় নাজানো আৰু, হ'লে মই আপোনালোককে দেখুৱাম বাৰু। প্ৰথম মাটিখিনি বহুত টান, কিছুমান মাটি এতিয়া বৰষুণো নাই, পানীও দিয়া নাই। আগতে মানুহজন থাকোঁতে পাইপ লগাই পেলাই বাৰীত ফুল চুলত পানী দিয়ে, কিন্তু এতিয়া সেয়াও দিয়া হোৱা নাই, সেইকাৰণে বহুত টান হৈছে। মই যেনেকৈ পাৰোঁ তেনেকৈ এনেই অকণ অকণ খানি পেলাই গুটিকেইটা লগাই পানী অলপ অলপ দি দিছোঁ আৰু। মোৰ গুটি ৰোৱা হৈ গ'ল, তাৰপাছত সন্ধিয়াই হ'ল। মই বাৰীখন অলপ চাফ চিকুণ কৰি হাত ভৰি ধুই মই মন্দিৰত চাকি বন্তি জ্বলাই ল'লোঁ আৰু এতিয়া ভাবিছোঁ চাহ একাপ সোৱাদ লওঁ। সন্ধিয়া যিহেতু গাখীৰ চাহ একাপ হ'লে বেছি ভাল হয়, সেইকাৰণে বৌয়ে চাহ বনালে। আৰু এয়া আজি সন্ধিয়াৰ চাহৰ লগত নাস্তা বুন্দিয়া ভুজিয়া আৰু সৰু মিষ্টি আৰু মই বনোৱা লাডু। এতিয়া আমি সকলোৱে চাহ একাপ খাই এতিয়া বিচনালৈ আহিছোঁ। ল'ৰাক অলপ বিচনাতে এৰি দিছোঁ, অলপ হাত ভৰি মাৰিবলৈ। সি বিচনাত শুৱাই দিয়াৰ লগে লগে উল্টি বাগৰ খাই যায় আৰু পেটটো তললৈ দি এনেকৈ থাকে আৰু ওপৰলৈ যাবলৈ মানে আগলৈ যাবলৈ এয়া তাৰ নাটকবিলাক চাওকচোন। চাই দিয়া, কেমেৰালৈ চাই দিয়া, কেমেৰালৈ চাই দিয়া, চাই দিয়া। কেমেৰা চোৱা, মোবাইল কোনটো? মোবাইল কোনটো? তোমাৰ জিভা কোনখন? জিভাখন দেখুৱাই দিয়া। বেটা জিভা দেখুৱাই দিয়া। জিভা দেখুৱাই দিয়া, এইখন জিভা দেখুৱাইছে। নাপায় বেটা। এনেকৈ থাকিয়ে সি বহুত বেছি ভাল পায় আৰু ময়ো তাৰ কাষতে এনেই এনেকৈ সেয়া এনেকৈ শুই পেলাই নাকটো তললৈ দি এনেকৈ শুৱে, আকৌ উঠে। সেয়া বহুত দুষ্ট হৈছে। আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।